আজি এই পাঁচখেলীয়া বৰনামঘৰত যোৱা 15 মাৰ্চ শনিবাৰৰ পৰা সপ্ত দিৱসৰ বাবে যিভাগ বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন হৈছিল। আজি অন্তিম দিৱস। আজি অন্তিম দিৱসৰ ৰাতিৰ কাৰ্যসূচী এখনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি ভাওনা। সেই ভাওনাখিনি পৰিৱেশন কৰিবলৈ আহিছে কেন্দ্ৰীয় সাংস্কৃতিক সংঘ তিয়কৰ পৰা। আমাৰ আজি ইতিমধ্যে কাৰ্যসূচী যথেষ্টখিনি পলম হৈছে, তাৰ বাবে আমি সকলোকে ক্ষমা ভিক্ষা বিচাৰিছোঁ। আৰু আমি আমাৰ আজি ভাওনাৰ উদ্বোধন তথা পূৰ্ব ৰঙৰ দিশে আগবাঢ়িছোঁ। আমাৰ অখণ্ড ভাগৱতৰ উদযাপন সমিতিৰ সদস্যসকলক আজি ভাওনাৰ উদ্বোধক চিনামৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দীপেন নাথ দেৱক আগবঢ়াই আনিবলৈ অনুৰোধ জনালোঁ। আৰু তেখেতৰ বৰপুত্ৰ দীপাংকৰ বৰাই এটি মনোকামনা এটি অভিলাষ কৰি এই ভাওনা ভাগ আগবঢ়াইছিলে। সেয়ে তেখেতসকলৰ পৰিয়ালৰ তৰফৰ পৰা দীপাংকৰে এখন ফুলাম গামোচাৰে ডক্টৰ দীপেন নাথ দেৱক আদৰণি জনাবৰ বাবে আমি অনুৰোধ জনালোঁ। যিহেতু এই ভাওনা ভাগ অখণ্ড ভাগৱতৰ উদযাপন সমিতিৰ দ্বাৰাই অনুষ্ঠিত হৈছে, সেয়ে অখণ্ড ভাগৱত পাঠ উদযাপন সমিতিৰ দাদু গগৈ সম্পাদক দাদু গগৈ এখনি চেলেং মান্য বস্ত্ৰৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনালোঁ। তিয়কৰ পৰা আহি কেন্দ্ৰীয় সাংস্কৃতিক যুৱ সংঘৰ দলটি আমাৰ মাজত উপস্থিত হৈছে। তেখেতসকলৰ পৰিচালক কেন্দ্ৰীয় যুৱ সংঘৰ তিয়ক দলটিৰ পৰিচালক বিমান শইকীয়াদেৱক আমি মঞ্চলৈ নামঘৰৰ মজিয়ালৈ আদৰি আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া পৰিচালক বিমান শইকীয়াদেৱ, তেখেতক সুন্দৰ বৰা পৰিয়ালৰ তৰফৰ পৰা আমাৰ মাজত উপস্থিত আছে। প্ৰণৱজ্যোতি বৰাদেৱকো আদৰি আনিবলৈ আমাৰ উদযাপন সমিতিৰ অনুৰোধ জনাইছোঁ। কেন্দ্ৰীয় যুৱ সংঘৰ তিয়কৰ দলটিয়ে আমাক জনাইছিল, উদযাপন সমিতিক জনাইছিল যে নাটভাগী আপোনালোকৰ যিহেতু গাঁৱৰ মুখ্য বায়ন আছে, বায়নদেৱে নাটখনি মুখ্য বায়নৰ আসনত বহিব। সেয়ে আমাৰ উদযাপন সমিতিৰ সিদ্ধান্ত মৰ্মে আমাৰ পাঁচখেলীয়াৰ অন্যতম বায়ন তথা এই বৰনামঘৰৰ মুখ্য নামঘৰীয়া শ্ৰদ্ধাৰ শ্ৰীযুত স্বয়ম্ভৱ বৰাক এই দায়িত্ব অৰ্পণ কৰা হৈছিল। স্বয়ম্ভৱ বৰাকো এখনি ফুলাম গামোচাৰে মান্য বস্ত্ৰৰে আদৰণি জনাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ
যথেষ্টখিনি পলম হৈছে আজি ভাওনাখনৰ উদ্বোধক ডক্টৰ দীপেন্দ্ৰনাথ দেৱৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ যিটি খৰিয়াচুক গাঁৱৰ চেমনীয়া সাংস্কৃতিক গায়ন দল সেই দলটিকো আমাৰ দীপেন্দ্ৰনাথ দেৱ আৰু আমিয়ে সেই দলটি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আমাৰ দীপেন্দ্ৰনাথ দেৱে তেখেতৰ এই প্ৰশিক্ষণ কাৰ্য দিছিলে সেয়ে আমি সেই গায়ন বায়ন দলটিকে আজি পূৰ্বৰঙত অনুষ্ঠান পৰিৱেশন কৰিব গায়ন বায়নৰ পূৰ্বৰঙৰ প্ৰাৰম্ভণিতে শ্ৰদ্ধাৰ দীপেন্দ্ৰনাথ দেৱক আজি এই অনুষ্ঠানটি শুভাৰম্ভণি কৰিবৰ বাবে অনুৰোধ জনাইছোঁ কৃষ্ণ কৃষ্ণ মই পৰম পুৰুষ পৰমেশ্বৰ শ্ৰীচৰণত মোৰ সেৱা নিবেদন কৰিছোঁ একান্ত ভকত হবে নির্গুণ কৃষ্ণর গুণ গাঁৱে সদা বহিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগী হৃদয়েৰি থাকা হৰি সাক্ষাতে তথাত কৃষ্ণ আজি পাঁচখেলীয়া বৰনামঘৰত ভাওনা অনুষ্ঠান আৰু ইয়াৰ পূৰ্বে 7 দিনীয়াকৈ ভাগৱতৰ অখণ্ড পাঠ হৈ গৈছে এই নামঘৰ বৈকুণ্ঠ সদৃশ পৰিৱেশ সৃষ্টি কৰিছে পাঁচখেলীয়া ৰাইজৰ উদ্যোগত যদিও পাঁচখেলীয়া ৰাইজ তথাপি আমি যি দেখিছোঁ ইয়াত 50খনৰ পৰা 500খন গাঁৱৰ ৰাইজে সহযোগ কৰিছে সকলোৱে সেৱা নিবেদন কৰিছে সঁচাকৈ এক বৈকুণ্ঠপুৰী স্বৰূপ হৈ পৰিছে গুৰুজনাৰ এয়া অমৰ সৃষ্টি ভাগৱতৰ সৃষ্টি এইবিলাক বা খন্তেক পাছতে প্ৰদৰ্শন হ'বলগীয়া ভাওনা সংস্কৃতি এইবিলাক আমি গুৰুজনক লৈ গৌৰৱ কৰোঁ গুৰুজন অসমীয়া জাতিৰ পুৰোধা পুৰুষ পৰম পুৰুষ উত্তম পুৰুষ গীতাৰ যি উত্তম পুৰুষ ঋগবেদৰ যি উত্তম পুৰুষ সেই উত্তম পুৰুষৰ লক্ষণ আমি গুৰুজনাৰ গাত আমি দেখিবলৈ পাইছোঁ গুৰুজনাই জাতীয় শক্তিক টনকিয়াল কৰি থৈ গ'ল জাতিৰ ভেটি বান্ধি গ'ল আমি ভাওনা সংস্কৃতিৰ জৰিয়তে ভাগৱতৰ আধ্যাত্মিকতাৰ এই ভাৱৰ জৰিয়তে সেইখিনি আমি দেখিবলৈ পাইছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা আমালৈ এই দায়িত্ব দিয়া হৈছিল যে আজি ভাওনা উদ্বোধন কৰিব লাগে তেখেতসকলক মই পূৰ্বতে জনাইছিলোঁ আৰু অন্য স্থানত আমি লিখিছোঁ যে ভাওনা কোনো ব্যক্তিৰ দ্বাৰা উদ্বোধন নহয় গুৰুজনাই ভাওনা উদ্বোধন কৰিবৰ কাৰণে কোনো ব্যক্তিক দায়িত্ব দি যোৱা নাই ব্যক্তিৰ বাবে থৈ যোৱা নাই পূৰ্বৰংগৰ জৰিয়তে ভাওনা উদ্বোধনৰ ব্যৱস্থা গুৰুজনে তাতে কৰি থৈ গৈছে তাতে তেখেতৰ সাংস্কৃতিক মন কলাসন্মত মনৰ প্ৰকাশ ঘটি গৈছে আমি উদযাপন সমিতিৰ আদৰ নেওচিব নোৱাৰি উদযাপন সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ উদযাপন সমিতিৰ মহৎ কাৰ্যৰ বাবে পাঁচখেলীয়া বৰনামঘৰৰ লগতে মোৰ মন গৈছে পাঁচখেলীয়া আদৰ্শ বৰনামঘৰ বুলি ক'বলৈ আজি যি নামঘৰত সমন্বয়ৰ বাৰ্তা গঢ়া হৈছে 500খন গাঁৱতকৈ অধিক গাঁৱে ইয়াত একেশ্বৰে একে সুৰত প্ৰভুৰ শ্ৰীচৰণ বন্দনা কৰিছে গতিকে তাতকৈ আৰু পুণ্যৰ কাম কি থাকিব লাগে আমাৰ মাজত কোনো ভেদ নাই ভাৱ নাই জাতি ভেদৰ কোনো যে চিন নাই আজি এই নামঘৰে তাক প্ৰমাণ কৰিছে এই অনুষ্ঠানে তাক প্ৰমাণ কৰিছে উদ্যোক্তাসকলে আমাক যি দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্ব অত্যন্ত গধুৰ আমি নিশ্চয় সেই দায়িত্ব পালন কৰিব
নিশ্চিতভাৱে নোৱাৰিম। আমি মাত্ৰ আপোনাসৱৰ আগত জনাব বিচাৰিছোঁ যে আজিৰ এই ভাওনা ভাগ যি দাতা পৰিয়ালে আগবঢ়াইছে, আপোনাসৱ সমবেত সদৌতীয়ে এই দাতা পৰিয়ালৰ যি মনোভাৱ, সেই মনোভাৱ পূৰ্ণ হ'বৰ বাবে তেখেতসকলক আশীৰ্বাদ কৰি যাব। উদযাপন সমিতিক আপোনালোকে এই যদিও 7 দিনীয়া ভাগৱত, অখণ্ড ভাগৱত, তথাপি প্ৰায় 7 মাহমানৰ আগৰ পৰা ইয়াৰ কষ্ট কৰিবলগীয়া হয়। নামতহে 7 দিনীয়া, কিন্তু 7 মাহমান আগৰ পৰা তেওঁলোকৰ হৃদয়ত কৃষ্ণ শক্তি বিৰাজ কৰি থাকে। গতিকে তেখেতসকলৰ যদি কোনোবাখিনিত খুঁত আছে, আপোনাসৱৰ মুখহন্তে সেইখিনি মৰীক্ষণ কৰি যাব। আপোনাসৱে অন্তৰৰ পৰা যদি কোনোবাখিনিত দুখ হৈছে, সকলোকে মৰীক্ষণ কৰি যাব। শব্দ ভাওনা এনেকুৱা বস্তু, এনেকুৱা বিষয় আমি যদি উপলব্ধি কৰোঁ, এটা গাজনিত যদি এখন ঘৰৰ গ্লাছ ফাটিব পাৰে, তেতিয়াহ'লে গুৰুজনে সেই মেঘমল্লাৰ ৰাগ দিওঁতে বৰষুণ নহাটো কি থাকিব পাৰে, কি অৰ্থ থাকিব পাৰে। গতিকে এই শব্দ ব্ৰহ্ম শব্দই আমাৰ মনক প্ৰশমিত কৰিব। আমি মাত্ৰ আপোনাসৱক জনাইছোঁ যে আজি যি ভাগ ভাওনা প্ৰদৰ্শন হ'ব, যিসকল শিল্পী কলা কুশলী ইয়ালৈ আহিছে, তেওঁলোকৰো যদি কোনোবাখিনিত ভুল ত্ৰুটি ৰৈ যায়, আপোনাসৱে মাৰ্জনা কৰিব। ভাওনা এখনো এনেকুৱা ধৰণৰ ভাওনা তেখেতসকলে আজি নিৰ্বাচন কৰিছে, গাহ গজেন্দ্ৰৰ যুদ্ধ, নহয়নে? গাহ গজেন্দ্ৰৰ যুদ্ধ। গতিকে এই গাহ গজেন্দ্ৰৰ যুদ্ধই আমাক কয় যে যিদৰে গজেন্দ্ৰই হীৰৰ পদ্ম দি প্ৰভুৰ শ্ৰীচৰণ বন্দনা কৰি মুক্তি লাভ কৰিছিল, আজি সেৱকী পৰিয়ালৰ উদযাপন সমিতিয়ে লগতে আমিও হীৰৰ পদ্মৰে প্ৰভুৰ শ্ৰীচৰণত বন্দনা কৰিছোঁ, যাতে আমাৰ সকলোকে প্ৰভুৱে শান্তিৰে, সুখে শান্তিৰে থাকিবলৈ দিয়ে। সমগ্ৰ এই 5 খেলৰ লগতে সমগ্ৰ বিশ্বৰ বাবে যাতে প্ৰভুৱে সুখ শান্তি আমাৰ মাজলৈ কঢ়িয়াই আনে। আৰু লগতে আমি গোহাৰি জনাব বিচাৰিছোঁ, আপোনাসৱে এতিয়া ভাওনা পৰিদৰ্শন কৰিবলৈ আহি আমাৰ কথা শুনাৰ ধৈৰ্য নিশ্চয় নাই, আমি উপলব্ধি কৰিছোঁ। মই আকৌ কৈছোঁ যে ভাওনা কোনো ব্যক্তিৰ দ্বাৰা উদ্বোধন নহয়। মই ভাওনা উদ্বোধন আজি কৰা নাই, মই মাত্ৰ শুভেচ্ছা দিছোঁ। ভাওনা উদ্বোধন কৰিব খৰিয়াচুক গাঁৱৰ ৰাইজৰ সহযোগত আমি যি তেখেতসকলৰ গাঁৱত গায়ন বায়নৰ শিক্ষা প্ৰদৰ্শন কৰিছিলোঁ, গুৰুজনাৰ কৃষ্টি যি শিক্ষা দিছিলোঁ, সেই শিক্ষাৰে আজি কণ কণ মইনা মইনীসকলে আজি ভাওনা উদ্বোধন কৰিব। মই তেওঁলোকৰ লগত থাকি ভাওনা উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ। তেওঁলোকৰ লগত সহযোগী হৈ থাকিহে মই ভাওনা উদ্বোধন কৰিম। গতিকে ব্যক্তি হিচাপে মই ভাওনা উদ্বোধন কৰা নাই। তেখেতসকলক মই উদযাপন সমিতিক আদৰি আনিবৰ বাবে আহ্বান জনাম। গতিকে মই খন্তেক পাছতে তেখেতসকলৰ যি গায়ন বায়ন পৰিৱেশন হ'ব, তাৰ জৰিয়তে ভাওনা উদ্বোধন হ'ব বুলি মই এতিয়াই ঘোষণা কৰি থৈছোঁ মাত্ৰ। কৃষ্ণ।